हेलो गाइस आज पुनर्बार मोर अन्य এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু ভিডিঅ'টো মই আজি বিশেষ কাৰণত বনাইছো বিশেষ কাৰণ মানে মোৰ ভাল পোৱা লোকসকলৰ কাৰণে বনাইছো আৰু বিশেষকে মোৰ মা আৰু পাপা এতিয়া মানে পাপাই নতুনকৈ স্ক্ৰীন টাচৰ মোবাইল এটা লৈছে আগতে লোৱা নাছিল সেইভাবে কোৱা নাছিলো এতিয়া কৈছো আৰু মানে মায়ে পাপাই মোৰ ভিডিঅ'বিলাক চাই থাকে সেইকাৰণে মই এতিয়া ভিডিঅ'টো বনাইছো এতিয়া দুইজনী আমি মিঠা পান খাবলৈ ওলাই যাম দেখাই আছো ভিডিঅ'টো চাই লও হাইৰা কৰি দে দৌৰাই পাইছে যে ইমানকে একদম পুৰা দৌৰাই পাইছে পুৰা কাপোৰ মানে আমি যত মেলি এতিয়া আমি ওলাই যাওঁ এতিয়া দেখুৱাই আছোঁ মাস্ক ইয়াত মানে মাৰিবই লাগিব নেমাৰিলে 2000 টকা ফাইন ভৰিবলৈ কাৰণ ইয়াততো পইচা নাই এনেই এক্সট্ৰা পইচা ফাইন ভৰি কিয় মৰিব লাগে নহয় সেইকাৰণে মাস্ক চাম যিহেতু 10 টকা বা 20 টকা সেইকাৰণে এখনে মাৰি থৈ যাওঁ অলপ ধূলিবিলাকো নোসোমায় লগতে মানে নিজে সেফ থাকিব আৰু আমাৰ বাইদেৱে নতুনকৈ চুৱেটাৰ এটা কিনিছে কি কৈছে নব এতিয়া আমি ওলাই যাওঁ অলপ চাওঁ টুপিটো দেখাই দে পিছপিনে আগফালে দেখাই দে ডাইৰেক্ট एंटरटेनमेंट हमको मिल गया वो कंपनी का फैन हाय बोल दो बारिश होता नहीं है लेकिन छाता हमेशा लेके जाता है माने बारिश নহয় সদায় ছাতিটো লৈ যায় মানে হিন্দী কলে বুজি পাই দিয়া অসমীয়া কলে বুজি নাপাই যে মই এতিয়া হিন্দীত ক'বলগীয়া হৈছে वो अच्छा नहीं होता है वो एक ये देखिए पूरा मतलब पूरा एकदम বস্তু লৈ যায় एकदम जी লাগতিয়াল আছে টিফিন আমি ওলাই যাম हाय बोली करे जल्दी जल्दी हाय गाइस मैं टोपी पहन लेता हूं অসমীয়াত ক বুকু মাৰি দিম নহলে মই মানে হেজনক হিন্দী কওঁতে হিন্দীত ওলাই গ'ল বেয়া নাপাব আপোনালোকে মানে হেজন হিন্দী ওলাই গ'ল মানে হেজন অসমীয়া বুজি নাপায় সেইকাৰণে মই এনেকৈ ক'বলগীয়া আছে নহ'লে ভাবিব ন অসমীয়াত মই কিবা বেলেগকৈ কিবা কৈছোঁ বুলি সেইকাৰণে মই এনেকৈ কৈছোঁ ইয়াত এষ্ট্ৰলজাৰ আছে এখন চাইনবোৰ্ড দৰকাৰ হ'লে আহি যাব বেংগলোৰ বমনলী আমাৰ বাইদেউ মাস্কখন মাৰি লওঁ ইয়াত নেমাৰিলে মানে মই এনেই ধৰিব মাইকী মানুহ এজনী ওলাইছে মাস্কখন মাৰি লৈছোঁ এতিয়া নেপালৰ মোৰ লগৰ এজনী আহিছে তাই হিন্দী নাজানে এইজনী ভাগ ৰহিয়ে মই ভিডিঅ' কৰাৰ কাৰণে তাই গুচি গ'ল নেপালৰ হয় ছোৱালীজনী কাম কৰা মই ডিউটি জেগাত লগ পাইছিলোঁ এইটো কোম্পানীটো হয় ইয়াত মই লগ পাইছিলোঁ কিন্তু লগ পোৱা মোৰ বেছি দিন নহ'লে তাই বহুত মানে ক্ল'জ ফ্ৰেণ্ড লিখা হৈ গ'ল তাই বাইকৰ লগত এতিয়া ৰুমলৈ গৈছে ডিউটিৰ পৰা মই যোৱা নাই আজি সেইকাৰণে ভিডিঅ' কৰিছোঁ অ' চাৱনী বেয়া দিছা তুমি জুই এতিয়া মই বেকগ্ৰাউণ্ডটো দেখাই আছোঁ সেইটো পানী হোৱাৰ পৰা ৰাস্তাৰ অৱস্থা এনেকুৱা বেয়া হৈ গৈছে এইবিলাক ডাঙৰ ডাঙৰ এইফালে কোম্পানী আছে চবতে সেনেকৈ আৰু মই সেইফালে সেইটোত কৰিছিলোঁ এতিয়া নাই কৰা বাৰু ওলাই দিলোঁ এতিয়া ৰুমতে মানে এনেই ফুৰি গৈছোঁ অঁ বিল্ডিঙৰ ওপৰতে আছেচোন গাড়ীখন এইখন চা অঁ এখন নহয় ভালেমানকেইখন আছে এখন গাড়ীও হেৰিয়ে আকৌ ডিলাৰ হা অঁ এইটো মাৰুতি চুজুকি ডিলাৰটো হয় হেকুটি আহিছোঁ এতিয়া আমি এইপিনে ওলাই আহিছোঁ ফুল এইবিলাক ইয়াত ফুলি আছে ধুনীয়াকৈ আমি এডোখৰ মিঠা পান খাবলৈ আহোঁ চপ এখন আছে সৰুকৈ সেই মানুহজনৰ সেইদিনা পৰহি দিনাখনি মানুহজনৰ চাইকেলখন চুৰি হৈ গ'ল এনেতো ইয়াত চুৰি নহয় সেইটো নহয় নেকি হেমন্ত পাণ দোকানত এইটো কালি বন্ধ সেইটো কৈছিলে বুলি ভাবিছিলোঁ সেইটো এজন নহয় বোলে কিন্তু এনেই ইয়াত বাৰু চুৰ সেনেকৈ হোৱা শুনা নাই এনেই মোবাইল নিয়ে ক'ৰবাত এনেকৈ এনেই কিন্তু ৰাস্তাতে প্ৰায়ভাগ গাড়ী চাৰি ৰাস্তাত আৰু দোকান চোকান এনেকৈ থাকি যায় বস্তু জেগাত বস্তু সেনেকৈয়ে বান্ধি থৈ যায় কিন্তু আমাৰ তাত মানে চবতে নহয় বাৰু ক'ৰবাত এনেকৈ গাড়ী চাৰিটো থ'বই নোৱাৰি ঘৰলৈ পৰা দাঙিলে যায়
খালি ইয়াত গাড়ী মটৰ উলিয়াই থৈ দিলেও ইয়াত ৰাস্তাতে থাকে প্ৰায়ভাগ গাড়ী মটৰ আৰু দোকানৰ মানে বস্তুবিলাক আগফালে এনেকৈ থাকিলে সঁচাকৈ গৈছে এতিয়া আমি এইফালে ওলাই আহিছোঁ কি চা ফুল লিখা ফুলি আছে বনখিনি ইমান ধুনীয়া লাগিছে চা বনত ফুলখিনি যে আছে সেইখিনি দেখিছে গাড়ীখনৰ ওচৰত বনত এনেকৈ ফুলৰ লিখা হৈ আছে কিন্তু মই নাম দিছোঁ বন ফুল এইফালে অট'খন পৰি থকা নাই বাৰু ভাল কৰিছে আৰু ইটো চাইডে ফল মূলবিলাক বহুত সস্তা সেইফালে কেজি 50 টকা 60 টকা আপেল চাপেল এনেকৈ মানে ডালিম চালিমৰ এইফালেও সস্তা তাতকৈ মানে 20 টকা 30 টকা এনেকৈ বেছি হ'লেও সেই ইটো চাইডত অলপ বেছিয়ে সস্তা ক'বলৈ গ'লে আমাৰ অসমতকৈ অলপ বেছি মানে ইয়াত কম দামতে আমি ফল মূল খাবলৈ পাইছোঁ সেইখিনি হয়তো ইয়াতকৈ ভালো হ'ব পাৰে এইবিলাক চব ডিউটিৰ পৰা আহিছে এতিয়া ইয়াত 5:30লৈকে প্ৰায়ভাগ ডিউটি হয় বাকীখিনি অভাৰ টাইমৰ হয় বেছিভাগ এতিয়া 5:30 বাজিব যে সেইকাৰণে ডিউটিৰ পৰা এইবিলাক ঘৰলৈ গৈছে 5 টকাটো আনিলি নাই 5 টকা বেলেগ এদিনা দি দিবি পিছত দুটা দি দিবি আমি ভিডিঅ'টো পিছ টাইমত বনালোঁ কিন্তু পিছ টাইমত ভিডিঅ'টো বনালোঁ মানে আগতে অলপ বৰষুণ দিয়ালিখীয়া হৈছিলে ইয়াত বৰষুণ মানে মাজে মাজে এনেকৈ দিয়ে থাকে আমাৰ এতিয়া অসমত ধান কটাত সময়ত দিয়া হ'লে এতিয়া বহুত দিগদাৰ হৈ গ'ল হয় আৰু এইফালে দেখাই আছে এখন মিঠাপানৰ দোকানখন এয়া মিঠাপান বনাই আছে আৰু ধুনীয়াকৈ कोई बात नहीं ऐसे ही मेरा पुलिस में कंप्लेन कर देगा हाँ नहीं होता है ये असम के लोग देखेगा दीदी नेपाल असम असम हाँ वो मत लगाइए एक में दीजिए ইমান এগাল আমাৰ তাত যেনেকুৱা মিঠা পানটো ইয়াত মানে তেনেকুৱা নহয় ইয়াত বহুত বেলেগকৈ বনায় ইয়াত বেছিভাগ মানে মিঠা পান ক'লে পূৰা মিঠাই দিয়ে আমাৰ তাত চুপাৰি টুপাৰি দি অলপ মানে বেছিকৈ হেৰি কৰে ইয়াত পূৰা মিঠাই দিয়ে নিশ্চয় নহয় কেনেকৈ বনাইছে মানুহজনে কৈছে ভিডিঅ' নকৰিবি মোক পুলিচে লৈ যাব তহঁতি কমপ্লেইন কৰি দিবি কৈছে মই কৈছোঁ ইয়াত অসমৰ মানুহে চাব এনেকৈ কৈ দিছোঁ ভিডিঅ'টো মাজে মাজে হিন্দী হৈ গৈছে সেইকাৰণে আপোনালোকে বেয়া নাপাব মই একো এইটো ভিডিঅ'টো হিন্দীত বনাবলৈ জনাই কিন্তু মানে হৈ গৈছে আৰু दांत टूट जाएगा ज़्यादा सुपारी खाएगा तो মই মানুহটোও ভিডিঅ' কৰিছে বুলিয়ে ভাবিলোঁগে তই থকা কাৰণে এতিয়া দেখিলে নহয় কি কি দিছে দেখুৱাই দিলোঁ गुलाब दाल है गुलाब ये नहीं चाहिए এতিয়া ভিডিঅ'টো মই ৰখাই দিছোঁ মই খুলিয়ে লৈ আহিলোঁ মই মানে গোটেইটো এনেকৈ খাব নোৱাৰোঁ ৰুমত গৈহে খাব পাৰিম ভালকৈ সেইকাৰণে এনেকৈ লৈ লৈছোঁ এজনীক চব খাই লৈ মুখত পূৰা আধাটো ভৰাই লৈছে আধাটো জেপত কেনেকুৱা চুবাইছে কি খাইছ কৈ দে মানে মুখখন মেলিব নোৱাৰে যে সেইকাৰণে মই কৈ দিছোঁ বুদ্ধি লগাই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে যিসকল নতুন হয় সেইসকলে মোৰ ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ মোবাইলে সৰি পৰিব লৈছে মানে ইমানে মই ক'ব নোৱাৰা হৈছোঁ